নমস্কাৰ সকলোকে আজি আমি যাবলৈ লৈছো নাহৰকটীয়ালৈ বুলি আৰু নাহৰকটীয়াত অনুষ্ঠিত কৰা হৈছে 2023 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্তৰ পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ অভিনন্দন অনুষ্ঠান। এই অনুষ্ঠান আয়োজিত কৰিছে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা। এইফালে আমি গৈ আছো নাহৰকটীয়ালৈ বুলি যিহেতু এইফালে পালোহি কিন্তু বৰষুণ সৰু সৰুকৈ দি আছে। তাৰ পাছত মই স্কুটিখন ৰখাই ইফালৰ পৰা মা আহি আছে, এইখন খোজকাঢ়ি আহি আছে তেওঁ। আমি দুইগৰাকী এতিয়া ভিতৰলৈ বুলি সভাত উপস্থিত হ'বলৈ গ'লোঁ আৰু দাদাজনে লগ পাই ক'লে যে বহু ভিৰ হৈ গ'ল, তোমালোকে আগত বহিবাচোন। আমি আগৰলৈ আহি বহিলোহি আৰু এইফালে অনুষ্ঠান হোৱাই নাই। তাৰপিছত এইফালে অতিথিসকল আহি আছে আৰু দাদাজনৰ লগত কমেডিখন বাৰে বাৰে যায়। আমি হাঁহি গ'লোঁ আৰু এইফালে আসন গ্ৰহণ কৰিলে আৰু ভাইটিসকলে কোৰাছ গাব লৈছে আৰু ইমান সুকণ্ঠৰে তেওঁলোকে কোৰাছটো গালে নহয়, মন চুই খুবেই বেছি ভাল লাগিলে। এইফালে ছাৰজনে লেকচাৰ দি আছে, আমিতো দেখিয়ে পোৱা নাছিলোঁ, অকল বহুত আমনি লাগিছিলে। তো সেইটো কাৰণে ৱাশ্বৰুমলৈ বুলি আহিলোঁ আমি। আকৌ গৈ চাহ খালোঁগৈ, চাহ খাই আছিলোঁ আৰু কুকুৰটোক এই ভিতৰতে চিংৰা আছে, চিংৰা অকণ দি দিলোঁ। ইমান বেছি আমনি লাগিছিল নহয়, ভিডিঅ' ক্লিক কৰি আছিলোঁ। এইফালে মোৰ লগৰকেইজনী বহি আছে আৰু পাছলৈ মাহঁত বহি আছে। 4টা বাজিলে, আমি 10টা বজাতে আহা আৰু শেষলৈ অভিনন্দন পত্ৰ আমি পালোঁ। আৰু এইফালে লগৰ আৰু মাৰহঁতৰ লগতো মই ফটো তুলিলোঁ, খুবেই বেছি ভাল লাগিল। আৰু শেষলৈ যাবলৈ লৈছোঁ, এইফালে যাবলৈ আৰু গৈ আছোঁ আমি। আৰু ইমানেই বেছি ভোক লাগিল, সৰু ধাবা এখনতে সোমাই আমি পুৰি খালোঁ। পুৰি খাই লৈ গৈ ঘৰ পালোহি। এয়া মই অভিনন্দন পত্ৰখন ৱালত এনেদৰে আঁৰি থৈছোঁ। আৰু আজিলৈ ইমানেই, ধন্যবাদ থাকিল মোৰ এই ব্লগটি শেষলৈকে চোৱাৰ বাবে।